গুড মৰ্ণিং আৰু মই ৰৈ আছোঁ বৰ্তমান চাপৰমুখ জংচনত আৰু মোৰ জনশতাব্দী আহি আছে। গেছ কৰক ক'লৈ যাম জনাব। যোনে যোনে 100% গেছ কৰে মোক কমেণ্ট কৰিব। আৰু আহি থাকোঁতে ৰাস্তাত এটা বস্তু দেখা পালোঁ, দেখাওঁ আপোনাক, এইফালে আহক। ইয়াতে লিখা আছে 10 টকা পাৰ পিচ, দোকানী নাই। মইতো আচৰিত, দোকানী নাই। চব বস্তুতে এনেকৈ ৰেট লিখা আছে। এইটো 100 টকা, এইটো চাউলৰ কিবা হয় নাজানো, কল আছে, এনেকৈ ৰঙালাও আছে, 100 টকা লিখা আছে। মানে দোকানী নাই। আপোনাৰ ইয়াতে বক্স, এনেকুৱা বক্স লগোৱা আছে, মানি বক্স। ইয়াত আপুনি পইচাটো ভৰাই দিয়ক আৰু বস্তুটো লৈ যাওক। এনেকুৱা জেগা দেখা পাব, বিৰাট আচৰিত হৈ গ'লোঁ। বৰ ধুনীয়া লাগিছে। আৰু ফাইনেলি আমি আহি পালোঁ। এইটো আমাৰ হোমষ্টে হয়, চাচুকেনি হোমষ্টে। আহকচোন এবাৰ চাওঁ ৰুমটো কেনেকুৱা লাগে। প্ৰথম সোমাই আমি দেখা পালোঁ খ্ৰীষ্টমাছ ট্ৰী, যিহেতুকে খ্ৰীষ্টমাছ সমাগত বেছি দিন নাই। আৰু হোমষ্টেটো একচুৱেলি ভাইবছটো চাওক, পূৰা গ্ৰীনি ফুলবিলাক এনেকৈ সজাই ৰাখিছে। আৰু ছাতিৰো ব্যৱস্থা আছে, যিহেতুকে ৱেডাৰ কোনোবা সময়ত কেনেকৈ চেঞ্জ হৈ যায় আমি গম নাপাওঁ। আৰু ইয়াতে কিছুমান বস্তু এনেকৈ সজোৱা হৈ আছে, ইয়াত বহিবও পাৰি। আৰু এনেকুৱা কিছুমান ষ্টেচু বনোৱা আছে। আৰু আহক মোৰ ৰুমটো এবাৰ চাব কেনেকুৱা লাগে। আৰু এইটো হ'ল আমাৰ ৰুম। ইয়াত ধুনীয়াকৈ কাপৰ ব্যৱস্থা আছে, অৰিঅ' বিস্কিট দিছে, আৰু এনেকৈ খোৱাৰ ধুনীয়া ডাবল বেড এখন আছে আমাৰ। আৰু লগতে মইতো ভাল পাওঁ জানেই আপোনালোকে বেলকনি, আৰু এটা বেলকনিও আছে আমাৰ। আৰু ইয়াৰ পৰা আমি নাইট ভিউটো দেখা পাম। তাকে বিৰাট ধুনীয়া আৰু ঠাণ্ডা, জেগাটো বহুত ঠাণ্ডা হয়। আৰু এনেকৈ বাঁহেৰে বনোৱা এখন চকী আছে, ইয়াত ৰাতি আহি বহিব পাৰিম।